Hello friends, welcome to Info Assamese YouTube channel. Info Assamese YouTube channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। Friends, আজিৰ এইটো ভিডিঅ'ত আপোনালোকে জানিবলৈ পাব যে কেনেকৈ আপুনি আপোনাৰ ডকুমেন্টছবোৰ ডিজি লকাৰ সফটৱেৰটোত আপুনি আপলোড কৰি ৰাখিব পাৰে। তো ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে সকলোবোৰ কথা বিতংভাৱে জানিবলৈ পাব যে কেনেকৈ আপুনি ডিজি লকাৰ একাউণ্টটো ক্ৰিয়েট কৰিব আৰু সাইন ইন কৰিব, কৰাৰ পিছত আপুনি আপোনাৰ ডকুমেন্টছবোৰ কেনেকৈ আপলোড কৰিব, সকলোবোৰ কথা এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো বিনা স্কিপ কৰি শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই যেতিয়াই মোৰ এইটো চেনেলত নতুনকৈ ভিডিঅ' আপলোড কৰিম সকলোৰ আগতে আপোনাৰ ওচৰলৈ নটিফিকেশ্যনটো যেন আহি যায়। তো ফ্ৰেণ্ডছ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰীনত যাব আৰু প্লে ষ্ট'ৰ এপটো অ'পেন কৰি চাৰ্চ বাৰত টাইপ কৰিব ডিজি লকাৰ এপ আৰু এই এপটো ইনষ্টল কৰি আপুনি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত ইয়াতে আপুনি গেট ষ্টাৰ্টত ক্লিক কৰি দিব। গেট ষ্টাৰ্টত ক্লিক কৰাৰ পিছত আপুনি ইয়াৰ পৰা সাইন ইন বা ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। আপুনি যদি প্ৰথমৰ পৰা একাউণ্ট আছে তেনেহ'লে সাইন ইনত ক্লিক কৰিব, নহ'লে আপুনি ক্ৰিয়েট একাউণ্টত ক্লিক কৰি আপুনি ইয়াত ক্ৰিয়েট একাউণ্ট কৰিব পাৰিব। ইয়াত ফুল নেম এজ পাৰ আধাৰত যিধৰণে আপোনাৰ নামটো আছে সেইধৰণে এণ্টাৰ কৰি সকলো ডিটেইলছ আৰু আপুনি ছাবমিটত ক্লিক কৰি দিব। তো মোৰ ইয়াত আগতে একাউণ্ট কৰা আছিলে, সেইকাৰণে মই সাইন ইনত ক্লিক কৰি দিছোঁ। ইয়াৰ পিছত ইয়াতে আপুনি আপোনাৰ মোবাইল নম্বৰ বা আধাৰ নম্বৰ দি সাইন ইন কৰি দিব আৰু লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। এই OTPটো ইয়াতে এণ্টাৰ কৰি আপুনি ছাবমিটত কৰি দিব ক্লিক। ইয়াৰ পৰা আপুনি আপোনাৰ ইউজাৰ নেমটো চেঞ্জ কৰিব পাৰিব। ইয়াতে মই ইউজাৰ নেমটো চেঞ্জ কৰি দিলোঁ আৰু ইয়াতে অ'কে কৰি দিব। ইয়াৰ পিছত আপোনাৰ সন্মুখত এটা মেছেজ আহিব, ইউজাৰ ছাকচেছফুলি আপডেটেড। ইয়াৰ পিছত আপুনি এয়া চাওক, মই আধাৰৰ ওপৰত ক্লিক কৰি দিছোঁ। আধাৰৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াত অ'কে কৰি দিছোঁ আৰু মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। সেম তেনেধৰণে আপোনাৰ মোবাইলতো OTP আহিব। ইয়াতে আপুনি OTPটো এণ্টাৰ কৰি কণ্টিনিউত ক্লিক কৰি দিব। তো মই ইয়াতে OTPটো এণ্টাৰ কৰি দিছোঁ আৰু কণ্টিনিউত ক্লিক কৰাৰ পিছত মোৰ আগতে আপলোড কৰা আছিলে আধাৰ কাৰ্ড এণ্ড পেন কাৰ্ড। তো ইয়াতে আহি গ'ল, মই চিম্পলি আধাৰ কাৰ্ডৰ ওপৰত ক্লিক কৰিছোঁ আৰু এয়া চাওক মোৰ আধাৰ কাৰ্ডখন সন্মুখত আহি গ'ল। তো এনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড আপুনি আপোনাৰ মোবাইলতে আপলোড কৰি ৰাখিব পাৰিব ডিজি লকাৰৰ জৰিয়তে। এয়া চাওক, মোৰ পেন কাৰ্ডখন ডিজিটেল পেন কাৰ্ড হয় সেইখন। ইয়াৰ পিছত মই ইয়াত আপুনি এই 3 লাইনত ক্লিক কৰি প্ৰফাইলত গৈ আপুনি আপোনাৰ প্ৰফাইল ডিটেইলছবোৰ চাব পাৰিব। এয়া চাওক, প্ৰফাইলত মই ক্লিক কৰি দিম আৰু ইয়াত আপুনি আপোনাৰ প্ৰফাইলৰ ডিটেইলছ সেম তেনেদৰেই দেখিবলৈ পাব। ইয়াৰ পৰা মই বেক কৰি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপুনি ডকুমেণ্টছ আপলোড কৰিব। তো ইয়াত মই ব্ৰাউজাৰত ক্লিক কৰি ইয়াৰ পৰা LIC কৰ্পৰেশ্যনত মই ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি পলিচি ডকুমেণ্টছত ক্লিক কৰি ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ যেনেদৰে LICত দিয়া আছে আৰু পলিচি নম্বৰটো এণ্টাৰ কৰি গেট ডকুমেণ্টত আপুনি ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ মোবাইলতে এটা OTP আহিব। সেই OTPটো ইয়াত এণ্টাৰ কৰাৰ পিছত আপোনাৰ সেই ডকুমেণ্টছখন ইয়াতে আপলোড হৈ যাব। তো ফ্ৰেণ্ডছ, এনেদৰেই আপুনি আপোনাৰ মোবাইলতে আপোনাৰ গুৰুত্বপূৰ্ণ ডকুমেণ্টছ যিবোৰ আছে সেইবোৰ আপলোড কৰি ৰাখিব পাৰে। তো ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ।